বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হলি বলদ গৰু তই হলি বলদ গৰু নমস্কাৰ বন্ধুসকল, আজি নতুন এটা দিনলৈ আপোনালোকক স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি যিহেতুকে গৰু বিহু, তো সেইকাৰণে ভাবিছোঁ অলপ গৰু গা চা ধুৱামগৈ আৰু কি কিনো প্ৰস্তুতি কৰিলোঁ আপোনালোকক দেখাই আছোঁ। তেতিয়াহ'লে ব'লক আপোনালোকক দেখাই আছোঁ এতিয়া কি প্ৰস্তুতি কৰি আছোঁ বস্তুবিলাক কেনেধৰণৰ। আমাৰ ওচৰত আমাৰ নদী চদী নাই আৰু তো সেইটো কাৰণে ঘৰতে আৰু পানী পুখুৰী দিয়ে পুখুৰীতে হেৰি কৰি তো এয়া বস্তুবিলাক ৰেডি কৰিছোঁ। এয়া আৰু এয়া মাহ হালধি পিচি ৰাখিছোঁ। এয়া চব ৰেডি কৰি ৰাখিছোঁ। আৰু এইফালে আছে আমাৰ গৰুটো। এয়া গাত লগাই আছে দেখিছে গাইছ। আমাৰ আৰু গৰু বিহু এনেকৈ এইবাৰ নতুনকৈ এটা পোৱালিও দিছে, বছৰে বছৰে বাঢ়ি যা বুলি কয়। তো সেইটো কাৰণে এটা বছৰে বছৰে বাঢ়ি আছে। এয়া বছৰে বছৰে এয়া বাঢ়ি গৈ আছে। এই খাই দিছে এয়া খাই দিব লৈছে। সেইটো আমাৰ কুকুৰটো আহিছে। গা ধুৱাই দে তাক। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। এয়া গাইছ পুৰা হৈ আছে। পানী অকণ লৈ যাওঁ। ধোৱা পানী লৈ আহা। এইবিলাক মানে এটা নিয়ম, বছৰৰ পৰম্পৰা। খাব ধৰাই দিয়া। লাও খা বেঙেনা খা মাৰা এতিয়া। গৰু গা ধোৱা হৈ গ'ল। হেপী বিহু কৈ দিয়া, বিহু বুলি কৈ দিয়া। বাই বাই। বিহু বুলিকে দোকান আহি আছোঁ আন্দা ল'বলৈ। আন্দা খাব লাগিব। আন্দা মানে অকণমান যুঁজাব লাগে আজি আৰু আন্দা খাব লাগে। ডিমটো আজি খাবই লাগে। তো সেইটো কাৰণে ডিম ল'বৰ কাৰণে এতিয়া দোকান আহি আছোঁ। তেতিয়া ব'লক দোকানলৈ যাওঁ, ডিমটো লৈ আহোঁ। দোকান আহি পাই গ'লোঁ, এতিয়া ডিম ল'ব লৈছোঁ। এয়া ডিম দি দিয়ক। দোকান আহি পাই গ'লোঁ, এতিয়া ডিম লৈ লওঁ ফটাফট। ডিমটো লৈ আপোনাৰ ঘৰত গৈ আকৌ লগ পাই আছোঁ। গাইছে ডিম চিম চব লৈ আহিছোঁ। এতিয়া যুঁজাযুজিটো আৰু কোনো মানুহ নাহে যেতিয়া ওচৰে পাঁজৰে আৰু তো আমি বাটেক পুতেক দুটাই আৰু খেলোঁ আৰু। তেতিয়াহ'লে ব'লক আপোনাক দেখাই আছোঁ কেনেকৈ খেলোঁ, কোন জিকেনো আমাৰ বাপেক পুতেকৰ ভিতৰত। তেতিয়াহ'লে ব'লক আজি আৰম্ভ কৰি দিওঁ। সেয়া মাহীও আহি গৈছে আমাৰ। এতিয়া ব'লক তেতিয়াহ'লে ডিম যুঁজা খেলোঁ, কোন জিকে চাওক আপোনালোকে। ডিম খেলি আছোঁ আমি। ভাঙিব দিছে ইমান দিছে নহয়, লাহে লাহে মাৰিব লাগে। মাৰি মাৰক। ডিমটো পুৰা তল দিয়ে হৈ যাব। তলত নেখেলোঁ আৰু মোক চব লছ কৰিবি তই। লাহে লাহে মাৰা। তুমি হাৰিলা নে কোনে? মই হাৰিলোঁ।
मैं हार गया अब तुम दोनों का है तुम दोनों खेलो आस्ते आस्ते मामा हम जीत गया ये सब जीकी गल हो गल ইয়াত ডিম খেলা প্ৰতিযোগিতা হৈ গ'ল মই হাৰিলোঁ আৰু পেটা দুটা জিকিলে নে কি কয় এয়া ডিম চব ভাঙি দিলে গুলা গুলিকে আৰু এটা অমিতা আনিছোঁ এইটো আৰু বিহু বুলিকে এটাও লৈ আহিছোঁ পুৰা ডিম এইটো অমিতা এতিয়া ভাত পানী খালোঁ গৰু গা চা ধুৱাই হ'ল ভাত পানীও খালোঁ পানী ঢালি ভাত চাত খালোঁ সেইখিনি নেদেখালোঁ আপোনালোকক এতিয়া অলপ ওচৰতে মানে আমাৰ ঘৰৰ পৰা 10 কিলোমিটাৰমান হ'ব বিন্দুগুৰি তো তাতে মানে এখনি কিবা মেৰু ভঙা বুলি কয় নে মানে দণ্ড পূজা টাইপ আৰু জুইৰ ওপৰত এনে খোজ কাঢ়ে তো তাকে অকণমান চাব যাওঁ বুলি ওলাইছোঁ তো তেলে ব'লক আপোনালোককো লৈ যাওঁ তাতে কি হয় দেখাওঁগৈ তেন্তে কি কয় ব'লক তালৈকে যাওঁ এতিয়া মানে মই মটৰ ব্লগিং কৰিব নোৱাৰোঁ আৰু তো সেইকাৰণে তাতে গৈ ডাইৰেক্ট আৰু জেগাতে লগ পাম আৰু তেন্তে ব'লক ৰাস্তা আহি পাই গ'লোঁ মই দেখাই আছোঁ বাৰু মানুহ কিমান হৈছে দেখিছে মানুহ বহুত মানুহ হৈছে মেইন জেগাত গৈ আপোনাক আৰু দেখাই আছোঁ এতিয়া বাইকখন ৰাখি দিলোঁ পাৰ্কিঙত মানুহ তাতে জুই জ্বলি আছে ইয়াৰ ওপৰতে মানুহ খোজকাঢ়িব জুইতে জুই জ্বলি আছে জুইত মানে জুইটো এতিয়া জ্বলি অঙঠা যেতিয়া হ'ব অঙঠাৰ ওপৰত খোজকাঢ়িব মন্দিৰটো মেলা গৈ আছোঁ আমি মেলা আহি পাই পূজা চাব আহিছোঁ এতিয়া মেলা পাইছোঁ পিছফালে মেলা হৈ আছে মেলা আকৌ চাব আহিলোঁ বিন্দুগুৰি এতিয়া আপোনালোকক মই দেখাই দিছোঁ আপোনালোক অলপ চাওক কেনেকুৱা লাগিছে এয়া মেলা ভাল লাগিছে সৰু সুৰা মেলা লাগিছে লগত চামৰুকো লৈ আহিছোঁ চামৰু বুলি নকওঁ সৰু সুৰা মেলা আৰু আহিছোঁ বহুত আনন্দ লাগিছে ভাল লাগিছে সৰু সুৰা মেলা আহি গ'লোঁ অলপ এনেই আৰু পূজা বুলিকে অলপ চাজুত মানে অলপ লাগিছে আৰু তেনেকৈ সৰু সুৰাকৈ এয়া এম চি ষ্টেলৰ চশমা লগাই দিছোঁ পুৰা এটা চাই আছোঁ এতিয়া এম চি ষ্টেলৰ চশমা লগাই লৈছোঁ তাৰপিছত মেলা চাব আহি কিবা এটা খাই ল'ব আহিলোঁ কিবা এটা খাই লওঁ বুলি সোমাইছোঁ বহিছোঁ এতিয়া চাওক এয়া হোটেলত বহি গৈছোঁ এতিয়া মানুহ খাই আছে ইয়াতে মেলা হোটেলত এনেকৈ কিবা এটা খাই লওঁ এতিয়া আহিছে এপাক চাই লওঁ কি পাওঁ ইয়াতে এতিয়া বহিছোঁ চাওমিন খাই আছোঁ চাওমিন ল'লোঁ দেখিছে চাওমিন এয়া মেলা চাওমিন ঘৰলৈ যাওঁ ওলাই গৈছোঁ ব্লগ বনাম আহি পালোহি আৰু তাৰপৰা পূজা চাই আহিলোঁ তো চাই আহি মেলি এতিয়া ঘৰত আহি পালোহি তো ভাবিছোঁ আজি ভিডিঅ'টো আৰু বেছি দেৰি নকৰোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ তো ইয়ালৈকে যদি ভিডিঅ'টো চাইছে তেন্তে মোৰ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তেন্তে হ'লে আজিলৈ বাই বাই